বন্ধুবৰ্গ নিশ্চয় আপুনি মই বিবাহ বা পাৰ্টিত উপস্থিত হওঁ এবং নৃত্য গীত আৰম্ভণি ডিজে বাজি থকা প্ৰত্যক্ষ কৰোঁ নহয়নে বা নিজেও সামিল হৈ এনজয় কৰোঁ কিন্তু হঠাতে আপোনাৰ লক্ষ্য পৰিব এনে এজন ব্যক্তিৰ ওপৰত যি নেকি হাতত বন্দুক লৈ আকাশৰ দিশে ফায়াৰিং কৰাত ব্যস্ত নহয়নে এতিয়া শংকিত হৈ আপুনি পাৰ্টি এনজয় কৰিবনে বা এক সুৰক্ষিত স্থানত উপস্থিত হ'বগে নহয়নে বিবাহ পাৰ্টি হওক বা জন্মদিৱসৰ সমাৰোহে হওক কিয় অথবা নৱবৰ্ষ শুভাৰম্ভণি জশ্ন মনোৱাৰ শুভক্ষণত গুলি চলোৱা প্ৰথা মাত্ৰ আমাৰ ভাৰতবৰ্ষতে নহয় বলকি সমগ্ৰ বিশ্বত প্ৰচলিত এয়া সাধাৰণ কথা কিন্তু আমাৰ ভিডিঅ'ৰ দ্বাৰা আপুনি আপোনাৰ জিজ্ঞাসাৰ প্ৰশ্নোত্তৰ পাবলৈ সক্ষম হ'ব যে এয়া ৰকেট সায়েন্স নহয় পাৰ্টি দৌৰান স্কাই ফায়াৰিং গুলি কলৈ যাব বাৰু জানিবৰ মন নাযায়নে পুনৰ গুলি পৃথিৱীলৈ ঘূৰি আহিবনে যদিহে পুনৰ পৃথিৱী দিশলৈ ঘূৰি আহে তেন্তে এয়া ভয়ংকৰ কথা হ'ব দেখোন প্ৰাচীন ফকৰা যোজনা শ্ৰৱণ কৰি আহিছোঁ যে যি বোলে ওপৰলৈ যায় তললৈ ঘূৰি আহিবই লাগিব দুনাই ককাই এনে ব্যাখ্যা মনতৰ পৰা দলিওৱা যিকোনো পদাৰ্থ একদম শুদ্ধ ৰাইট ব্যাখ্যা যে অন্তৰীক্ষলৈ প্ৰস্থান নকৰে ঘূৰি আহে সেয়া গুলিয়ে হওক বা এক ক্ৰিকেট বল কিন্তু মনত আমাৰ খুদুৱনি খজতি উঠি তপা মূৰত চুলি ছিগে যে আকাশৰ দিশে ফায়াৰিং কৰা বুলেট ইমান তীব্ৰ গতিত প্ৰাপ্ত কৰাত সক্ষম নে যে সেই গুলি অন্তৰীক্ষ চুবগৈ যদিহে মানিও লওঁ যে পৃথিৱীত কোনো ধৰণৰ বায়ুমণ্ডল নাইকিয়া তেন্তে আমাৰ মনতৰ পৰা বল প্ৰয়োগ কৰি পঠিওৱা পদাৰ্থ অন্তৰীক্ষত চুবলৈ কমচে কম 11.18 কিলোমিটাৰ পাৰ ছেকেণ্ড ভেলোচিটিত গতিত ধাৰণ কৰাৰ অতি প্ৰয়োজন যাক স্কেপ ভেলোচিটি বুলি কোৱা হয় কিন্তু আমাৰ সৈতে অধিকতম তীব্ৰ গতিত ধাবিত কাৰ্টুছ মাত্ৰ 1.35 মিটাৰ পাৰ ছেকেণ্ড ফায়াৰ কৰাত সক্ষম যি নেকি স্কেপ ভেলোচিটিতকৈ 9 গুণা হ্ৰাসপ্ৰাপ্ত গতিধাৰী গতিকে যদিহে মানিলেও পৃথিৱীত কোনো ধৰণৰ বায়ুমণ্ডল নাইকিয়া তেন্তে তথাপিও পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি গুৰুত্বাকৰ্ষণৰ ফলস্বৰূপত বাছি গতি কৰিবলৈ সক্ষম নহ'ব ফলত পৃথিৱীলৈ ঘূৰি আহি ভূপতিত হ'বহি দেখোন যদ্যপি পৃথিৱীত বায়ুমণ্ডল মজুদ আছে সেয়েহে এয়াৰ ৰেচিষ্টেন্সৰ ফলত গুলিৰ অধিকতম উচ্চতা চুবলৈ চান্সেছ হ্ৰাসহে পাব দেখোন এই পৰ্যন্ত কি কাৰ্টুছৰ ভৰ্তি বাৰুদৰ ফলত হোৱা ব্লাষ্ট গুলিটোক যিমান অধিকতম গতিত এক্সিলেট কৰাত সক্ষম হ'ব সেই ভেলোচিটিত বুলেট চিধা 90 ডিগ্ৰীত ফায়াৰ কৰা হয় তেন্তে এতিয়া বুলেট পৃথিৱীৰ বায়ুমণ্ডলৰ সবাতকৈ নিম্ন ভাগৰ এটমস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ পাৰ কৰিব নোৱাৰিব দেখোন বন্দুকৰ নলীয়েদি প্ৰস্থান কৰা গুলিৰ গতি 600 পৰা 700 মিটাৰ পাৰ ছেকেণ্ড ধাবিত হয় ইয়াক মজল ভেলোচিটিৰ নাম ৰখা হৈছে যদিহে AK-47 দ্বাৰা ফায়াৰ কৰা হয় তেন্তে বুলেটৰ স্পীড প্ৰায় 670 মিটাৰ পাৰ ছেকেণ্ড গতি ধাৰণ কৰি যি নেকি ধৰতিৰ ধ্বনিৰ গতিতকৈ লগভগ দুগুণিহে এই গুলিৰ ওজন প্ৰায় 5 গ্ৰাম অৰ্থাৎ এটকাৰ চিক্কা কইন্সৰ ওজন সম গুলিৰ ইমানেই অধিক ভেলোচিটিৰ বাবে যদিহে 16 মঞ্জিলা বিল্ডিঙৰ পৰা পেলাই দিয়া ইটাৰ সম ঊৰ্জা প্ৰাপ্ত হ'ব এই ঊৰ্জা বছ এই গুলিত প্ৰাপ্ত হ'ব ফলত ব্যক্তিবিশেষক আহত বা নিহত কৰাত সক্ষম হ'ব পাৰে কিন্তু ওপৰৰ আকাশৰ ফালে ফায়াৰিং কৰা গুলি পুনৰ পৃথিৱীত তেতিয়াহে পতিত হ'ব যেতিয়া আপুনি এনে স্থানত বসবাস কৰিব য'ত বায়ুমণ্ডল নাইকিয়া ফৰ এক্সাম্পল চন্দ্ৰমা বা জোনবাই কিন্তু আমাৰ পৃথিৱীত পৰ্যাপ্ত পৰিমাণৰ বাতাবৰণ মজুদগি আছে এয়াৰ ৰেচিষ্টেন্স পুৰা কাহিনী বদলীকৰণ কৰি দিব সমীকৰণ যেতিয়া গুলি ফায়াৰিং কৰা হয় বন্দুকৰ আভ্যন্তৰীণ দিশত ঘটা বিস্ফোৰণৰ ফলত গুলিৰ গতি অধিক তীব্ৰত্ব ধাৰণ কৰি বাহ্যিক দিশলৈ গতি কৰে তাৰ পশ্চাত নহয় এয়াৰ ৰেচিষ্টেন্স এণ্ড গুৰুত্বাকৰ্ষণৰ ফলস্বৰূপে গুলি ধীমা গতি ধাবিত হ'ব আৰু এই ক্ষণত এনে হ'ব যে ৰৈ যাব আৰু অল্প পশ্চাত তললৈ সৰি পৰিব এবং গুৰুত্বাকৰ্ষণৰ ফলত বল 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এক্সিলেশ্যনত পুনৰ গতি বৃদ্ধি হৈ পৰিব কিন্তু এই সময়তে বায়ু গুলিৰ ওপৰত বিপৰীত দিশত ঘৰ্ষণৰ সৃষ্টি কৰি বল প্ৰয়োগ কৰিব যাৰ ফলত গুলিৰ ভেলোচিটি হ্ৰাস পাবলৈ লয় গুৰুত্বাকৰ্ষণৰ ফলত যেনে যেনে গুলিৰ গতি তীব্ৰত হৈ উঠিব তাৰ লগে লগে বায়ুৰ ঘৰ্ষণ বৃদ্ধি হ'বলৈ ধৰিব এই ক্ষণত এনে হ'ব যে গুৰুত্বাকৰ্ষণ এবং বায়ুৰ ঘৰ্ষণৰ বল সমানতা হৈ পৰিব এনে অৱস্থাত গুলিৰ ওপৰত কোনো ধৰণৰ নেট ফ'ৰ্চ নাথাকিব ফলত গুলিৰ ভেলোচিটি বৃদ্ধি হোৱাটো বন্ধ হৈ পৰিব এতিয়া গুলি যিমানেই পৃথিৱীৰ ফালে ধাৱমান হ'ব কিন্তু ভেলোচিটি বৃদ্ধি প্ৰাপ্ত নহ'ব এয়া গুলিৰ ওপৰত অন্তিম ভেলোচিটি গতিকে ইয়াক টাৰ্মিনেল ভেলোচিটি বুলি কোৱা হয় গুলি এতিয়া পৃথিৱীত সেই মাত্ৰা ভেলোচিটিত ভূপতিত হ'বহি এক্সপেৰিমেণ্ট কৰি জ্ঞাত কৰা হৈছে যে নিম্ন স্তৰৰ দিশে ধাবিত গুলি 60 পৰা 70 মিটাৰ পাৰ ছেকেণ্ড টাৰ্মিনেল ভেলোচিটি ৰপ্তাৰৰ গতি প্ৰাপ্ত কৰে বুলেট যাক আকাশৰ পিনে ফায়াৰ কৰা হৈছিল যদিহে সন্মুখৰ ফালে ঘূৰি বিনা ইফাল সিফাল স্থিৰ হৈ ভূ দিশলৈ ৰাওনা হ'ব ভূপতিত হ'বহি তেনে এনে গুলিৰ গতি ৰপ্তাৰ প্ৰায় অধিক হৈ উঠিব সম্ভাৱনা নুই কৰিব নোৱাৰি
কিন্তু দৰাচলতে এনে হোৱাটো অসম্ভৱ হ'বও পাৰে, যাৰ ফলত গুলিৰ গতি হ্ৰাসপ্ৰাপ্তহে হ'ব। যদিহে বুলেট ভূপতিত হ'ব তেন্তে গুলিৰ ভেলচিটি পূৰ্বে ফায়াৰ কৰা গুলিতকৈ ভেলচিটিতকৈ মাত্ৰ 10%হে প্ৰাপ্ত কৰিব, কিয়নো কাইনেটিক এনাৰ্জি ভেলচিটিৰ ছুপাৰ প্ৰপোৰ্চন যে নিম্ন দিশলৈ গতি কৰি থকা বুলেট ফায়াৰ কৰা বুলেট তুলনামূলকভাৱে মাত্ৰ 1% এনাৰ্জি অৱশেষ থাকিব। এনে উৰ্জা ভূমিৰ পৰা আধা মিটাৰ পেলাই দিয়া এক ইটাসম উৰ্জাৰ সমানহে। তথাপিও 60 পৰা 70 মিটাৰ পাৰ ছেকেণ্ড ৰফতাৰপ্ৰাপ্ত বুলেট নিম্ন দিশলৈ ধাবিত হোৱাত এনে বুলেট যদি আপোনাৰ শৰীৰত পৰেহি তেন্তে এই বুলেট আপোনাক আহত বা প্ৰাণ নাশ কৰিবলৈ সক্ষম হ'বনে? হালাংকি টাৰ্মিনেল ভেলচিটি তলৰ দিশে ধাবিত প্ৰাপ্ত গুলি নিজৰ মাজল ভেলচিটিৰ তুলনাত প্ৰায় ধীমা গতিত ট্ৰেভেল কৰে। যদ্যপি পৰ্যাপ্ত উৰ্জা প্ৰাপ্ত গুলি এতিয়াও যাৰ শৰীৰ ভেদ কৰিব ভালদৰে আহত বা নিহত কৰাৰ ক্ষমতা সম্পন্নধাৰী। মানৱ ত্বচা ভেদ কৰিবলৈ গুলিত যিমান ভেলচিটি দৰকাৰ সেয়া হ'ল 40 পৰা 50 মিটাৰ পাৰ ছেকেণ্ড। হাড় ভেদ কৰি ভাঙি পেলাবলৈ বুলেটৰ মিনিমাম ভেলচিটি 60 মিটাৰ পাৰ ছেকেণ্ড হোৱা অতি দৰকাৰ। তলৰ দিশে ধাবিত বুলেটৰ ৰফতাৰ 180 মিটাৰ পাৰ ছেকেণ্ড পৰ্যন্ত হ'ব পাৰে। সেয়েহে এনে বুলেট মানৱ শৰীৰ গম্ভীৰভাৱে লোকচান কৰাত সক্ষমতা প্ৰাপ্ত। 6 এপ্ৰিল 2014 চনত লেবানন দেশৰ চেডন নামক স্থানত সন্তানৰ মাতৃ যি নেকি গৰ্ভৱতী মহিলা আছিল, শিৰত এক স্ত্ৰী বুলেট ভেদ কৰি হিপুৰিলৈ পঠাই দিছিল। এয়া আছিল স্ত্ৰী বুলেট। ওচৰ চুবুৰীয়া বিবাহৰ স্থানত ফায়াৰ কৰা হৈছিল। 12 অক্টোবৰ 2003 চনত চাৰ্বিয়া দেশৰ বালবেড নামক স্থানত বিবাহ পাৰ্টিত আলহীৰ দ্বাৰা মিষ্টেক কৰি এখন ক্ষুদ্ৰাকাৰ এৰোপ্লেন গুলিবিদ্ধ কৰি ভূপতিত কৰাৰ খবৰ ব্ৰেকিং নিউজত ব্ৰডকাষ্ট কৰি দেখুওৱা হৈছিল। বিবাহ সমাৰোহত আনন্দ বিনন্দ পৰিস্থিতিৰ পৰিৱেশ বিৰাজ কৰে, কিন্তু আমাৰ উত্তৰ ভাৰতবৰ্ষত চকুৰ কপালত উঠাৰ উদাহৰণ বাৰ বাৰ নিউজত পোৱা যায়। বিবাহ সমাৰোহ ক্ষণত ফায়াৰিং কৰা কাৰণবশত এনে আনন্দ বিন্দাস পৰিস্থিতি বিপৰীত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰা শুনা আৰু দেখা যায়। ডিচেম্বৰ 2019 চনত ভাৰত চৰকাৰে আৰ্ম ছেকশ্যনত শুধৰণি কৰি বিবাহস্থলী, ধাৰ্মিক অনুষ্ঠান বা যিকোনো উৎসৱৰ সময়ত লাইচেন্সধাৰী বন্দুক ফায়াৰিং কাৰ্যত বাধা প্ৰদান কৰি ইয়াক ক্ৰিমিনেল অফেন্স বুলি অধ্যাদেশ জাৰি কৰা হৈছে। 2 বৰ্ষ পৰ্যন্ত ৰঙাঘৰৰ আলহী প্ৰবন্ধ ৰচা হৈছে। কিন্তু আপোনাৰ মনত প্ৰশ্নোদয় হোৱাটো স্বাভাৱিক যে যদিহে জশ্ন দৌৰান ফায়াৰিং কৰা ইলিগেল তেন্তে মিলিটাৰী ফিউনাৰেল দৌৰান ফায়াৰিং কিয় কৰা দেখা যায়? 21টা তোপৰ চালামী প্ৰথা এতিয়াও প্ৰচলন কিয় হয়নে? একদম চিম্পল এনচাৰ, এইখনত বিনা কাৰ্টুজ ব্যৱহাৰ কৰি ফায়াৰিং কৰা হয়, ফলত ধোঁৱা এবং ধ্বনিৰহে সৃষ্টি কৰে, বিপৰীতে কোনো ধৰণৰ ফায়াৰিং কৰা নহয়। যদিহে আমাৰ ভিডিঅ' আপোনাৰ হেল্পফুল হৈছে তেন্তে লাইক এবং শ্বেয়াৰ কৰিবলৈ কদাপি নাপাহৰিব। আমাৰ চেনেল এতিয়া ছাবস্ক্ৰাইব কৰি লওক। থেংকছ ফৰ ৱাচিং।